নমস্কাৰ, মই লিটচং ৰংফাৰ, কাৰ্বি জনজাতিৰ এজন গৰ্বিত অসমীয়া। কিন্তু লাজ লাগিছে, আজি দুখ লাগিছে, কাৰণ আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লওঁতে লওঁতে আজি অসমত অসমীয়াৰ ঠাই নাইকিয়া হ'ল। কোনো খিলঞ্জীয়াৰ মাটিত যদি বহিৰাগতৰ দপদপনি, কাৰোবাৰ মাটিত আকৌ খিলঞ্জীয়া মানুহৰ ঘৰ ভাঙি টাউনশ্বিপৰ পৰিকল্পনা, আন ক'ৰবাত দেখিব মাটিৰ পট্টাই নেপালে আজিলৈ। হয়, আমি ক'ব খুজিছোঁ এইবাৰ জাগিৰোডত খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলৰ ওপৰত চলা অত্যাচাৰৰ কথা। নিজৰ ঘৰখন এৰি দিবলৈ দিয়া নিৰ্দেশনা কিমান হৃদয় বিদাৰক। 10 ঠাইত 10টা ঘৰ, লক্ষ লক্ষ বিঘা মাটি থকা মন্ত্ৰী বিধায়কে নুবুজিব। সোধক, এজন ভূমিপুত্ৰক নিজৰ তেজ আৰু ঘামেৰে সুজোৱা ঘৰখন এৰি দিবলৈ আপোনালোকৰ নামমাত্ৰ সাহায্য 1 লাখ টকাত নহয়, অলপ মগজু আৰু নিজৰ মাটিৰ ভাল পোৱা কিছু আৱেগ লাগে। জানিব পৰা মতে তাত মাটিকালি প্ৰায় 2700 বিঘা, 1500 ঘৰ মানুহ, অৰ্থাৎ 5000 খিলঞ্জীয়া অসমৰ ভূমিপুত্ৰ তিৱাসকলৰ লগতে কিছু কাৰ্বি আছে কিছু আন জনগোষ্ঠীৰ লোকো। মনত ৰাখিব, অসম চৰকাৰে তাত থকা বাসিন্দাসকলক 2010 চনতেই নিজেই এলটমেণ্ট দিছিল। এটা কথা বুজি নাপাওঁ, চৰকাৰে কিবা এটা বনাব বিচাৰিলেই কিয় বাৰে বাৰে খিলঞ্জীয়া মানুহক উচ্ছেদ কৰি বনাব বিচাৰে। টাউনশ্বিপ হ'ব বুলি কৈছে, কিন্তু চিন্তা কৰিব লগা কথা এইটো যে তাত সেইসকল খিলঞ্জীয়া লোকৰ কি লাভ হ'ব? বাহিৰৰ পৰা মানুহ আনিয়েতো কাম দিব। আমি সকীয়াই দিছোঁ, আমি তেওঁলোকৰ লগত আছোঁ। কোনো অসমীয়া খিলঞ্জীয়াক উচ্ছেদ কৰি তাত টাউনশ্বিপ নহ'ব। চৰকাৰে ইমান মাটি বেদখলমুক্ত কৰাৰ কথা ফিতাহি মাৰি থাকে, তাত কিয় বনাব নোৱাৰে আপোনালোকে? নে কেৱল কোনোবা মন্ত্ৰীৰ মন ভাল লগাবলৈ ৰাজনীতিৰ অংক কৰি খিলঞ্জীয়াক উচ্ছেদ কৰি হ'লেও তাত টাউনশ্বিপ বনোৱাৰ পৰিকল্পনা কৰিছে? উচ্ছেদ য'ত কৰিব লাগে তাত নকৰে কিয়? খিলঞ্জীয়াৰ হকে কাৰ্বি আংলঙৰ পিজিআৰ উচ্ছেদ নকৰে, অথচ খিলঞ্জীয়াক উচ্ছেদ কৰি জাগিৰোডত কোনোবা মন্ত্ৰীৰ দপদপনি কাৰ ওপৰত, কি যুক্তিত? আমি আকৌ কৈছোঁ, আমি তিৱাসকলৰ লগত আছোঁ, সাহস হৈ একেলগে যুঁজিবলৈ আমি আহি আছোঁ। অসমত অসমীয়া খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিবই লাগিব।